নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অমিতাৰে ঘৰত সহজ পদ্ধতিত কেনেকৈ টুটি ফ্ৰুটি বনাব পাৰি তাকে চাওঁ আহকচোন। অমিতাটো কটাৰ আগতে অমিতাটো বইল কৰিবৰ কাৰণে আমি পানী গৰম কৰি লওঁ। এয়া গেছখন জ্বলাই দিছোঁ আৰু এটা চচপেন গেছত বহাই লৈছোঁ। আৰু ইয়াত আমি এতিয়া 2 গিলাচ পৰিমাণৰ পানী দিম। পানীখিনি সাধাৰণভাৱে উতলিবলৈ দিম। আৰু এতিয়া আমি অমিতাটো কাটিম। আধা ফাল অমিতা এনেকৈ কাটি লৈ টুকুৰা কৰি সৰুকৈ কাটি লৈ পেলাই আপোনালোকে অমিতাটোৰ ভিতৰৰ অংশ যিখিনি গুটিৰ বগা বগা অংশ থাকে সেই অংশখিনি আপোনালোকে ভালদৰে অকণমান ডাঠকৈ কাটি ল'ব। পাতলকৈ কাটিলে অমিতাৰ গুটিৰ তিতা তিতা ভাৱটো থাকি যাব পাৰে, গতিকে কাটি ল'ব তেনেকৈ। আৰু অমিতাৰ বাকলিখিনিও ডাঠকৈ কাটিবলৈ নাপাহৰিব। অমিতাৰ বাকলিৰ সেউজীয়া কোনো অংশ ৰৈ যাব নালাগে। এইদৰে অমিতাখিনি বাকলি গুচাই ধুই লোৱাৰ পিছত মই এনেকৈ 4 ফাল কৰি লৈছোঁ। মানে অকণমান মিহিকৈ সৰু সৰুকৈ টুকুৰা কৰি এনেদৰে কাটি লৈছোঁ। এইদৰে অমিতাখিনি সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এতিয়া আমি অথনি বইল হ'বলৈ দিয়া পানীখিনিত অমিতাৰ টুকুৰাখিনি 50% বইল হ'বলৈ দি দিম। মানে অমিতাখিনি সম্পূৰ্ণকৈ নিসিজাওঁ, 50%হে বইল কৰিম। এতিয়া অমিতাখিনি বইল হয় মানে চেনিৰ চিৰাপ মানে চেনিৰ চাচনিখিনি তৈয়াৰ কৰি ল'ম। এয়া গেছত এখন চিলভাৰৰ কেৰাহী বহাই লৈছোঁ। মই ইয়াতে 1 কাপ চেনিৰ 1 কাপৰ 4/3 ভাগহে ব্যৱহাৰ কৰিম। এতিয়া আমি পানী লৈছোঁ এগিলাচ পানী চেনিখিনিত দি দিম। আৰু চেনিখিনি গলি কিনে উতলি অহালৈকে আমি অন্য এটা কাম কৰি লওঁ। আমি অমিতাখিনি যে বইল হ'বলৈ দিছিলোঁ সেইখিনি এতিয়া বইল হৈ গৈছে 50%। আমি সেইখিনি এতিয়া পানীৰ পৰা টুকি কিনে আমি এটা পাত্ৰত উলিয়াই ল'ম। এয়া চেনিৰ চিৰাপখিনি এতিয়া লাহে লাহে উতলিবলৈ লৈছে। এতিয়া আমি টুকি লোৱা অমিতাখিনি চেনিৰ চিৰাপত দি দিম। এতিয়া চেনিখিনি কমি আহিব লাহে লাহে আৰু অমিতাখিনিত চেনিখিনি ধুনীয়াকৈ সোমাই যাব। এয়া দেখিছে চেনিৰ পানীখিনি নাইকিয়া হৈ গৈছে কমি কিনে, আৰু অমিতাখিনিৰ ভিতৰত চেনিৰ চিৰাপটো ধুনীয়াকৈ সোমাই গৈছে। অমিতাখিনি ৰসাল হৈ গৈছে। এতিয়া এই অমিতাখিনি আমি এতিয়া 4 ভাগ কৰি ল'ম। 4টা বাতি বেলেগ বেলেগকৈ লৈছোঁ আৰু আমি বেলেগ বেলেগ চামুচ ব্যৱহাৰ কৰিছোঁ। এইদৰে 4টা বাতিত সমানে অমিতাখিনি উলিয়াই লৈ ইয়াতে মই এতিয়া বিভিন্ন ফুড কালাৰ দি পেলাই ইয়াত কালাৰফুল কৰিম। মই ইয়াতে লৈছোঁ একেবাৰে এচিকুটমান লেমন য়েল্লো কালাৰ। সেইখিনি মই এটা বাতি এটা অংশ অমিতাত দি ল'ম আৰু সেইখিনি ভালদৰে মিক্স কৰি ল'ম। চাব বহুত ধুনীয়া কালাৰ আহিছে। এইখিনি প্ৰথমে ডাৰ্ক যেন লাগিছে যদিও এতিয়া ধুনীয়াকৈ লেমন য়েল্লো কালাৰ হৈ গৈছে। এনেদৰে মই আটাইকেইটা বাতিতে বিভিন্ন কালাৰ দি ল'ম। এইটো লৈছোঁ অৰেঞ্জ কালাৰ, এইটো গ্ৰীণ, এইটো ৰেড আৰু এইটো য়েল্লো। এনেদৰে গোটেইখিনি কালাৰ মিক্স কৰি লৈছোঁ। এতিয়া এনেদৰে ট্ৰে এখনত টিচু পেপাৰ মই পাৰি লৈছোঁ। আপোনালোকে যিকোনো কাগজ দিলেও হ'ব, নাইবা কাপোৰতো এনেকৈ টুটি ফ্ৰুটিখিনি উলিয়াই লৈ পেলাই অকণমান বহলকৈ দি পেলাই ৰ'দত শুকাব দিবলৈ পাৰে। এইখিনি 2 দিন ৰ'দত দিলে ধুনীয়াকৈ শুকাই যাব। এইখিনি এতিয়া মই টুটি ফ্ৰুটিখিনি শুকুৱাই কিনে ৰেডি কৰি লৈছোঁ। মই ইয়াতে 2 দিন ৰ'দত দিবলগীয়া হ'ল যিহেতু প্ৰথম দিনাখন ৰ'দটো ভালকৈ নালাগিল। এয়া দেখিছে ইমান ধুনীয়াকৈ ৰ'দত শুকাই গৈছে। এইখিনি কৰকৰীয়া হৈছে।
এইখিনি এতিয়া এয়াৰটাইট কণ্টেইনাৰ এটাত আপোনালোকে 6 মাহলৈ ধুনীয়াকৈ ৰাখি দিব পাৰে। এইখিনি এতিয়া আপোনালোকে কেক বনাওঁতে ব্যৱহাৰ কৰিব পাৰে, বিস্কুট বনালে ব্যৱহাৰ কৰিব পাৰে, নাইবা যিকোনো সামগ্ৰী সজাবলৈ ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।